কথাটো হল মানে মই প্ৰথমত নিজৰ পৰিচয় দিওঁ। মই সাব ডিভিজনেল ই ৰিক্সা এছ'চিয়েশ্যনৰ সভাপতি। তাৰ লগত মই গোসাইগাঁও গ্ৰেজুৱেশ্যন ই ৰিক্সা ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ সভাপতি। মানে 2 দিন আগত এটা ঘটনা ঘটিছিলে পাৰ্কিঙৰ সমস্যা লৈ, মানে ড্ৰাইভাৰ আৰু টেণ্ডাৰৰ মানে কালেক্টৰৰ মাজত। তো এইটো বিষয় লৈ পিছত মই নিজে সভাপতি হিচাপে পাৰ্কিংটো বন্ধ কৰিছিলোঁ। তো আমি মানে পিছত আমাৰ সন্মানীয় আমাৰ EM ছাৰ মৃত্যুঞ্জয় নাৰ্জাৰী আৰু তাৰ লগত আমাৰ সন্মানীয় MLA ছাৰ শোভাৰাম বসুমতাৰী আৰু তাৰ লগত আমাৰ উপস্থিত আছিল গোসাইগাঁও চেয়াৰমেন নৰৱতী দা আৰু তাৰ লগত আমাৰ ভাইচ চেয়াৰমেন বাসু দা আৰু বৰবাবুৰ লগত কথা হ'ল। তো মানে টোটেলি টাউন কমিটিৰ গ্ৰুপটোৰ লগত আৰু আমাৰ সভাপতি আমাৰ MLA ছাৰ EM ছাৰৰ লগত আৰু তাৰ লগত আমাৰ ইউনিয়নৰ এক্সিকিউটিভটো আমি আলোচনা কৰিলোঁ। আলোচনা মৰ্মে এইটো এটা ভুল এটা হৈছিলে, যোনটো এই ভুলৰ মানে আমাৰ EM ছাৰে আশ্বাস দিছে আৰু আশ্বাস বুলি নহয়, এই টটলাটোক টোটেলি ট্ৰিটমেণ্টটো কৰি আছে আৰু ক্ষতিপূৰণ মানে এনেকুৱা নহয় যে তাৰ 1 মাহ বা 2 মাহ যদি বহি থাকিব লাগে, এইটোৰ কাৰণেও চিকিৎসাৰ বাদত কিবা এটা দিছে। তো এইটোৰ কাৰণে মই আমাৰ EM ছাৰক ধন্যবাদ জ্ঞাপন কৰিম। আৰু তাৰ লগতে মানে এই গোসাইগাঁৱৰ যোনটো মানে পাৰ্কিংটো চলি আছিলে, এইটো আমাক নথি-পত্ৰখিনি দেখালে। তো এইটো টেণ্ডাৰ কৰিছে। তো টেণ্ডাৰৰ কাগজখিনি যদি সিহঁতৰ লগত আছে, তো সিহঁতে পইচাটোতো উঠাবই। আৰু এইটো হ'ল গোসাইগাঁও টাউন কমিটিৰ মানে এটা চিষ্টেমেটিক ৰেভিনিউ কালেকশ্যন। তো মই ইহঁতক মানে আমাৰ টেণ্ডাৰৰ অৰিন্দম বৰ্মক আমি ৰিকুৱেষ্ট কৰিছোঁ যে নেক্সট বাৰত কোনো ধৰণৰ মানে মদ্দাহী মানে কোনো মদ খোৱা মানুহ বা নিশা কৰা মানুহে এই কালেকশ্যন কৰিব নোৱাৰিব। ভাল মানুহক নিযুক্ত কৰি দি যদি কালেকশ্যনটো উঠালে হ'ল, আমাৰ কোনো আপত্তি নাই। কিন্তু ইয়াতে আমি কেইটামান কণ্ডিশ্যন কৰিছিলোঁ আৰু আলোচনাও কৰিছোঁ। তাৰ মাজত আমি এইটো মিডিয়া দি ফ্লাছ কৰিব খুজিছোঁ। তো পাৰ্কিংটো ইহঁতে উঠাব টেণ্ডাৰৰ কাৰণে। তো আমাৰ এটা অসুবিধা আছে যে আমাৰ গোসাইগাঁৱত যিমান ই ৰিক্সা চালকখিনি আমি আছোঁ, তো আমাৰ মাজত কি হৈ আছে, আমাৰ কোনো পাৰ্কিঙৰ ঠাই নাই। তো আমাৰ গোসাইগাঁৱৰ চেয়াৰমেন ছাৰক আমি এই মিডিয়াৰ থ্ৰু দি আমি এটা আহ্বান জনাম, যে ৰিকুৱেষ্ট অনুৰোধ জনাম যে আমাক টেণ্ডাৰৰ মানে পাৰ্কিঙৰ কেইটা প্লেচ দিব লাগে আৰু তাৰ লগতে আমাৰ ইউনিয়নটোক মানে সিহঁতৰ মানে যদি সকলো সময়ত আমাৰ টাউন কমিটিৰ চেয়াৰমেনে অলপ সহায় কৰে। তেনেকুৱা কি সহায় মানে বহুতো বাহিৰৰ গাড়ী আমাৰ গোসাইগাঁৱত আহি ইয়াতে ভাড়া মাৰি গুচি যাই আছে, কিন্তু আমাৰ লোকালৰ যিমান গাড়ীখিনি আছে সিহঁতে আজি এনেকুৱা হৈছে মানে ডেইলি 200 টকা 300 টকা কাম মানে আজি এনেকুৱা হৈছে কাম নকৰা হৈছে। তো মই এটা ৰিকুৱেষ্ট কৰিম, আমাৰ গোসাইগাঁও টাউন কমিটিৰ চেয়াৰমেন এটা সিদ্ধান্ত লৈছে আৰু তাৰ লগত ময়ো আমাৰ চেয়াৰমেন ছাৰক এটা কথা কৈছোঁ যে আমাৰ গোসাইগাঁও টাউন কমিটিৰ পৰা এটা চিৰিয়েল নাম্বাৰ দিব লাগে। আৰু এই চিৰিয়েল নাম্বাৰটো কোনে পাব? যাৰ গাড়ীৰ নথি-পত্ৰ অ'কে থাকিব, যেনেকুৱা ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ মানে দ্বিতীয় নাম্বাৰ থাকিব লাগে। মানে মেইন অথৰিটিটো দ্বিতীয় নম্বৰ থাকিব লাগে। দ্বিতীয় নম্বৰ থকাটোক GMB নাম্বাৰ পাব আৰু GMB নাম্বাৰ চিৰিয়েল নাম্বাৰ যোনটো পাব, সেই চিৰিয়েল নাম্বাৰটো গোসাইগাঁও টাউনত চলাব পাৰিব। আৰু আগৰ আমাৰ সন্মানীয় SDO ছাৰে এটা নিয়ম বনাইছিল 5 কিলোমিটাৰ। তো মই ভাবোঁ যে এই নিয়মখিনি যদি আমাৰ গোসাইগাঁৱত লাগু কৰি দিয়ে, তেতিয়া কি হ'ব, বহুতো বাহিৰৰ গাড়ীখিনি আমাৰ গোসাইগাঁৱত আহি যোনটো এটা সমস্যা মানে আমি দেখা পাইছোঁ। কাৰণ কেইদিন আগত এনেকুৱা এটা ঘটনা ঘটিছিলে যে এটা ছোৱালী টটোত উঠিছিলে। তো এই টটোৱালাটো কোনে হয় আমি গম নাপাওঁ, কিন্তু সি বেয়া কাম কিবা এটা লিপ্ত কৰিব খুজিছিলে। পিছত লগে লগে টটোৱালাক মানে পলালে। তো এনেকুৱা ধৰণৰ বহুত এনেকুৱা হয়, কোনোবা এটা চাউলৰ বস্তা উঠাই দিয়ে, কিন্তু লোকাল টটোৱালা হ'লেতো এনেকুৱা নকৰে, কিন্তু বাহিৰৰ ই ৰিক্সা চালক হ'লে কি কৰে, এইটো লৈ যায় গুচি যায়। তো আমি এটা কথা আহ্বান জনাম আমাৰ চেয়াৰমেন ছাৰক যে এই ধৰণৰ কামখিনি অলপ আমাক ঠিক কৰি দিব লাগে। কাৰণ আমাক চিনাক্ত কৰিব লাগে যে গোসাইগাঁৱত টোটেলি কিমান গাড়ী আছে আৰু কেইখন গাড়ী আছে। যেতিয়া এটা চিৰিয়েল নাম্বাৰ বা টাউন কমিটিৰ GMB নাম্বাৰ দিব, তেতিয়াহে আমাৰ এই বস্তুখিনি সমাধান হ'ব। তো এইটো আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, আমাৰ গোসাইগাঁৱত আৰু এটা ইউনিয়ন আছে। তো এই ইউনিয়নকো মই আহ্বান জনাম বা আমাৰ এই চেয়াৰমেন ছাৰক ক'ম যে সিহঁতৰো লিষ্টটো ল'লে হ'ল বা আমাৰ ইউনিয়নৰ লিষ্টটো ল'লে হ'ল। টোটেল 2টা লিষ্ট লৈ কিমানখিনি গাড়ী আছে আৰু লোকেল কিমানখিনি আছে, এই লোকেল গাড়ীখিনিক সিহঁতে এটা GMB চিৰিয়েল নাম্বাৰ দিলে হ'ল। আৰু বাহিৰৰ গাড়ীখিনি কি আছে, এইটো মানে টাউন কমিটিৰ চেয়াৰমেনে এটা সিদ্ধান্ত ল'লে হ'ল। আৰু সেই সিদ্ধান্তটো আমাৰ এক্সিকিউটিভৰ লগত আলোচনা কৰি কি সমাধান কৰিলে আমি অলপ ভাল পাম। তো এটাই কথা, পাৰ্কিংটো ৰিঅপেন হ'ব কালিৰ পৰা। মানে আজি অলপ প্ৰেছ মিটটো কালি দিয়া কথা আছিলে। তো কালি আমাৰ এক্সিকিউটিভ মিটিং আছিল,
এই কাৰণে আমি মানে প্ৰেছটো দিয়াৰ কাৰণে কালি সময় নাপালোঁ। তো আজি আমি দিলোঁ। তো এটাই কথা, আমি মিডিয়াৰ থ্ৰু দি আমি এটা বস্তু জনাই দিব খুজিছোঁ, পাৰ্কিংটোতো ইহঁতে ৰিঅপেনিং কৰিব। তো আমিও ৱেলকাম জনাইছোঁ যে ইহঁতৰ যোনটো চৰকাৰী কাম ৰেভিনিউ কালেকশ্যন ইহঁতে কৰক। কিন্তু আমি এটাই আমাৰ বাৰে বাৰে এটাই কথা জনাম আমাৰ টেণ্ডাৰৰ মালিককো আৰু আমাৰ চেয়াৰমেন ছাৰকো, যে কোনো ধৰণৰ মদ্দাহীন মানে মদ খোৱা মানুহক যদি এনেকুৱা ধৰণৰ টেণ্ডাৰৰ কালেক্টৰক উঠাব নিদিয়ে, ভাল মানুহ উঠাব দিলে হ'ল। আৰু প্ৰতিটো কাষ্টৰ এটা দুটাকৈ মানুহক মানে কালেক্টৰ দিলে হ'ল। কাৰণ তেতিয়া অলপ কি হ'ব, কেতিয়াবা কোনো ই ৰিক্সা কয় যে এটা কাষ্টৰ মানুহে কালেক্ট কৰি থাকে, তেতিয়া কি হয় মানুহৰ মাজত এটা হিংসা ভাৱ আহি যায়। আৰু কেতিয়াবা কোনো বেলেগ মানুহ থাৰ্ড পাৰ্চনে কি এইটো উপভোগ কৰিছে, যেনেকুৱা এই 2 দিন আগত যোনটো ঘটনা ঘটিছিলে তাৰ চাৰিআলিত ধৰ্ণা দিছিলে, ইয়াতে থাৰ্ড পাৰ্চন মানুহ আহি তাতে হাল্লা কৰিছিলে। তো এনেকুৱা ধৰণৰ কোনো পাৰ্টিগত আলোচনা নাছিলে, কিবা নাছিল। আমাৰ উদ্দেশ্য এটাই আছিলে যে আমাৰ ই ৰিক্সাহালক কোনোবা মাৰিছে, এইটো সমাধান হ'ব লাগে। তো এই সমাধানটো আমি ধুনীয়াকৈ কৰিছিলোঁ। আৰু আমি ধন্যবাদ জ্ঞাপন দিছোঁ আমাৰ কোকৰাঝাৰৰ এডিশ্যনেল SP ছাৰে, প্ৰকাশ মেধি ছাৰে লগে লগে তাতে মানে আহি লগে লগে উপস্থিত হৈ আমাৰ SDPO ছাৰ আৰু আমাৰ এডিশ্যনেল SP ছাৰ আৰু আমাৰ লগত তাৰ লগত SDPO ছাৰ, গোসাইগাঁও OC ছাৰ সকলো মিলি, আৰু স্পেচিয়েলি মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ গোসাইগাঁৱৰ ভাইচ চেয়াৰমেন বাসু দাক আৰু আমাৰ ৰাজু শৰ্মা দাক। ইহঁতে লগে লগে আহি বস্তুখিনি সমাধান কৰি দিছে। তো এইটোৱেই মই এগেইন এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।